তারা বিদেশি বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ জিন্দাবাদ বিজেপি অনুয়াল মুর্দাবাদ বিজেপি লাই 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 বিজেপি মুর্দাবাদ বিজেপি বিজেপি আজি আমি সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু লগতে সুৰক্ষা সমিতি বিষ্ণুপুৰ আঞ্চলিক কমিটি এই দুটা সংগঠন মিলি আমি আমাৰ বিষ্ণুপুৰ আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। দাহ কৰাৰ কাৰণ এইটোৱে যে তেওঁলোকে মানে নিৰ্বাচন আহিলে বহুত ধৰণৰ বিজেপি গভৰ্ণমেণ্টে আমাক প্ৰতিশ্ৰুতি দিয়ে, বোলে আপোনালোকে আমাক ভোট দিয়ক, আমি জিকাৰ পিছত যদি আমি জিকোঁ তেতিয়াহ'লে আপোনালোকৰ মাটিৰ পাট্টা দিম, ডিটেনশ্যন কেম্পবোৰ ভাঙি দিম, তো ডিটেনশ্যন এই ডিভোটাৰ সমস্যা নাথাকিব, আপোনালোকৰ কাৰণে কাহ আনিছোঁ, এনেকুৱা ধৰণৰ বহুত প্ৰতিশ্ৰুতি দিয়ে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে যেতিয়া আমাৰ ভোট লৈ তেওঁলোকে গদি দখল কৰে, গদি দখল কৰাৰ পিছত আমাৰ হিন্দু বেংগলীসকলক ডিটেনশ্যন কেম্পত নতুনকৈ ভৰাই থৈ দিয়ে। তো আজি আমাৰ ইয়াতে এজন অমলা দাস, তেখেতে আজি এবছৰ 9 মাহ হ'ল কোকৰাঝাৰ ডিটেনশ্যন কেম্পত আছে। তো তেওঁৰ হাজবেণ্ড তেওঁৰ চিন্তাত মানে একদম যেতিয়াই বজাৰত আহে মোক কৈ থাকে যে আপোনালোকে অলপ চেষ্টা কৰি মানুহজনক আনি দিয়ক। আমি বহুত চেষ্টা কৰিছোঁ, কিন্তু বহুত টকা পইচাৰ প্ৰয়োজন হয়, টকা পইচা নোপোৱাৰ ফলত আজি আমি সেই মানুহজনক ওলাই আনিব পৰা নাই, যাৰ ফলত তেখেতে চিন্তাত যোৱা 15 তাৰিখে ৰাতি 12টা বজাত ঢুকালে। তো এইটো ক্ষেত্ৰত মই প্ৰথমতে দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমাৰো দুখ লাগিছে, কাৰণ যিজন হাজবেণ্ডজন যোৱা 15 তাৰিখে ৰাতি 12টা বজাত মৰিলে। তো আমাৰ হিন্দু শাস্ত্ৰমতে সেই মহিলাজনক ডিটেনশ্যন কেম্পৰ পৰা এদিনৰ কাৰণে হ'লেও আমাক এৰি দিব লাগিছিল। অহাৰ পিছত এই তেওঁৰ যিখিনি আমাৰ হিন্দু শাস্ত্ৰত কাম কৰিব লগা থাকে, নিয়ম নীতি থাকে, তো এই কামখিনি আমি কৰিবৰ কাৰণে আমি তেওঁলোকক আপিল কৰিছিলোঁ যে আমাক এদিনৰ কাৰণে দিব লাগে। কিন্তু তেওঁলোকে মানে বহুত কিবা কিবি দুখাই আমাক নিদিয়াৰ ফলত আজি মানে ভূপেশ নম দাসৰ ডেড বডি তেখেতৰ ল'ৰা ছোৱালী কেইজনে লৈ ৰাতি 12টাত মৰিছে, সাৰা দিন গিছে, ৰাতি গিছে, আৰু সিদিনা ৰাতিও ৰাখিছোঁ যে আমাক এৰি দিব নেকি এটা আশ্বাস পাম, যে তেওঁলোকে আশ্বাসত বহি আছে। আমি তাত গৈছোঁ যে তেওঁলোকে লৈ আহিব মোৰ মাক, কিন্তু আমি আনিব পৰা নাই, আমাক এৰি দিয়া নাই। এৰি নিদিয়াৰ ফলত আজি তেওঁৰ মানে এই যিখিনি কাম সৎকাৰৰ কামখিনি কৰি দিছোঁ, কিন্তু আমাৰ হিন্দু শাস্ত্ৰমতে সেই ৱাইফৰ কামখিনি আমি কৰিব নোৱাৰিলোঁ। তো এনেকুৱা বিজেপি গভৰ্ণমেণ্টক হিন্দু কৈ চিঞৰি থাকে, তেওঁলোকক আমি ধিক্কাৰ জনাব বিচাৰিছোঁ যে হিন্দু কৈ থাকে আজি হিন্দু এজন মানুহ ডিটেনশ্যন কেম্পত লৈ মানে আমাৰ হিন্দু বেংগলীসকলক যি ধৰণে প্ৰতাৰণা কৰি মাৰি আছে, এনেকুৱা ক্ষেত্ৰত এই বিজেপি গভৰ্ণমেণ্টক আমি ধিক্কাৰ জনাব বিচাৰিছোঁ সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিষ্ণুপুৰ আঞ্চলিক কমিটিৰ তৰফৰ পৰা।